ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱত অব্যাহত আৰক্ষীৰ কঠোৰ স্থিতি। নিতৌ উদ্ধাৰ হৈছে ড্ৰাগছ। আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ সময়তে জুৰিয়াত আৰক্ষীৰ গুলীত আহত হয় এজন ড্ৰাগছ মাফিয়া। দেওবাৰে মাজনিশা নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় জুৰিয়া বজাৰৰ সমীপৰ বেপাৰী বস্তিৰ জাইতুল কবিৰৰ বাসগৃহত। আৰক্ষীৰ অভিযানৰ সময়ত বিভিন্ন অপৰাধৰ সৈতে জড়িত অভিযুক্ত জাইতুল কবিৰে আৰক্ষীলৈ গুলীওৱাৰ চেষ্টা কৰে। প্ৰত্যুত্তৰত আৰক্ষীৰ দলটোৱে গুলীচালনা কৰে ড্ৰাগছ ব্যৱসায়ীক লক্ষ্য কৰি। ফলত আৰক্ষীৰ গুলীত আহত হৈ পৰা ড্ৰাগছ মাফিয়া জাইতুল কবিৰক আটক কৰাৰ লগতে এটা মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে। আহত ড্ৰাগছ মাফিয়া জাইতুল কবিৰক আৰক্ষীৰ জিম্মাত লৈ চিকিৎসালয়ত ভৰ্তি কৰাইছে। এইটো আমি খবৰ পালোঁ কি ইয়াত মানে জুৰিয়াৰ এটা ডকাইত টিম হয় বেছিকৈ। তাৰ 3-4 দিন আগত আৰু একজন আমি আমাৰ ওচি জুৰিয়া মৃগেন ধৰিছিল তাক। তো এতিয়া আজিও আমি খবৰ পালোঁ কি এটা তাৰ ভাই হয় এইটো আৰু এই প্লান কৰি আছে তাৰ বন্দুক ৰাখি লৈ তাৰ লগত বন্দুক আছে বেছিকৈ। নামটো হ'ল জাইতুল কবিৰ। এই জাইতুল কবিৰ যিটো আছে এইটো ইয়াত ড্ৰাগছৰ ডিল কৰে। ইয়াত পূৰা ভাই মিলি ইনফেক্ট এইটো পূৰা এটা অৰ্গেনাইজড গ্যাং আছে আৰু লগতে এইটো ডকাইতি কৰে আৰু পাৰ্ট টাইম স্নেচিঙো কৰে। তো হিচাপ কৰি পূৰা এই এৰিয়া যিমান ক্ৰাইম হৈ আছিলে তো সেইকাৰণে এয়া পূৰা দল মিলি লৈ এইটো কৰি আছিলে। আজি যেতিয়া আমি তাত গ'লোঁ তো আমাৰ টিম যেতিয়া আমাৰ লেড বাই আমাৰ ডিএছপি ডিএছবি কল্যাণ, তো য'ত আমি গ'লোঁ তো এই দৰ্জা খুলি বন্দুক ওলাই লৈ চিধা আহিল, কক দ্য ৱেপন এণ্ড ট্ৰাই টু ফায়াৰ আপন পুলিচ টিম। যিটো ফায়াৰ কৰাৰ চেষ্টা কৰিল তো আমাৰ টিম আছিলে পূৰা, তো এইটো মিছ ফায়াৰ হ'ল। তো লগতে তাক ধৰিলে তো একদম দৌৰি আহিল, পৰিলে। উই আগেইন ফায়াৰ্ড বেক আৰু আমাৰ গুলি হয়তো তাৰ পাৱত লাগিছে যিটো বুজি পাইছোঁ। তো সেইকাৰণে এতিয়া আমি তাক হস্পিটেলত লৈ আহিছোঁ, তাৰ ইলাজ কৰি চাওঁ।